তো গাইজ ওয়েলকাম টু বেক মাই ইউটিউব চেনেল নলেজ ব্লগলৈ পুনৰ স্বাগতম। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত লাগিব চকে 16টা আপোনাৰ এখন হ'ল 12 মডেল বোৰ্ড। ইয়াত 12 মডেলৰ বোৰ্ডখন বহিব। আপোনালোকক ফুল কানেকশ্যন দেখাম। আমি সকেট সুইচ সকেট লগাব আপোনাৰ 7টা পইণ্ট মানে এটা পইণ্ট 7টা পইণ্ট হ'ল। এইটো আপোনাৰ চকেটৰ কাৰণে পইণ্ট। এতিয়া আপুনি ফুল ভিডিঅ' দেখাম গোটেই বৰ্ডখন ৱাৰিং কৰি কেনেদৰে ৱাৰিং কৰি তাকে দেখাব চেষ্টা কৰিম। মোক ধানা বুলি কৈছে। মই বৰ্ডখন মানে মোক পইণ্টটো চাবলৈ দিলে। মই ক'লোঁ বোলো সমান ধুনীয়া জোখত আছে গাইজ। মই এই বুলি ক'লে যে মোৰ এতিয়া চকুটো বোলে তোমাৰ বোলে ধানা তুমি একো নেদেখা। তোমাক মই হ'লেও আজি মহংকাৰ নাই দাদা হ'লেও অহংকাৰ নাই। গাইজ যদি তোমালোকে আহিলে বৰ্ডখন আহি যদি দেখিলা হয় বৰ্ডখন বোলে মই দেখা এতিয়া দুটো কাগাৰ হ'লেও অহংকাৰ নাই দাদা। মালিকেতো আপোনাৰ যি দিব লাগে চব বস্তুৱে দিছে ন। ত' মইতো ভালকৈ কাম কৰিছোঁ। এতিয়া বৰ্তমান দেখাম আপোনালোকে এইটো ৱাইৰিং দেখাম লুকিং দি কৰোঁ বৰ্তমান। এতিয়া আমি কাটি লওঁ। Tracks. বৰ্তমান আইজা এইটো আইনটো কৰা নাই দিলে বাইণ্ডাৰটো বৰ্তমান এইটো বৰ্ডটো লগাই ল'ব আছে। বৰ্ডটো লগাই আছে আইজা আহি পাইছে। আইজা দেখা আগত মেজৰ কাম কেনেকৈ কৰা নাই সেইকাৰণে পাছত কৰিলে হৈ যাব। বৰ্তমান আইজা আৰু দাদা আহি পাইছে। মই আইজাই কৰে ফল চিলিঙত গোটেই চিলিং কিলিঙত বিকাশকৈ লগাইছে দেখাওঁ। এতিয়া গোটেই ঘৰটো আইজা আৰু দাদাই গৈছে। আইজাক দেখা না ভালকৈ দেখা। ফল চিলিঙৰ কাম চাম যদি মেইন বহুত ডাঙৰ ডাঙৰ কাম পায় এই আইজাক মাতি দিলেই হ'ল। কিন্তু তেনেকুৱা ষ্টাইল ডিজাইন লাগে তেনেকুৱা ডিজাইন বনাই দিব পাৰিব। চ' আমাক এতিয়া ৱাৰিংটো কৰি দিব হৈছে। বাহিৰত ৱাৰিং কৰিব বৰ্ডখন হৈ গৈছে। আপোনালোক যেতিয়া দেখাম যেতিয়া মানে বৰ্ডখন লগাম তেতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া বৰ্তমান আমি ৱাৰিংটো কৰিলোঁ গাইজ। বৰ্ডখন বৰ্তমান আমাৰ হৈ গৈছে। এডাল ফেচ এক্সট্ৰাকৈ ৰখোৱা আছে ইয়াত কাৰণ ইনভাৰ্টাৰ দিবলৈ কৈছোঁ। ইনভাৰ্টাৰৰ কাৰণে 1.5 হালধীয়া ৱায়াৰ দিয়া আছে এডাল।
ভালকৈ দেখাব বিচাৰিছোঁ ৰ'ব দেখিছে নিশ্চয় তাৰপাছত এইটো হ'ল চকেট এটা হ'ল আৰ্থিং বাকী এইটো হ'ল ৰেগুলেটৰ বাকী হ'ল নিউট্ৰেল নিশ্চয় দেখা হৈছে কমপ্লিট হৈছে হৈ গ'ল কামটো কৰিব কেনেকুৱা লাগিছে একদম হয়তো লাগি গৈছে একদম ভাল লাগি গ'ল কাৰেণ্ট আছে না